Hi guys, আজি আপোনালোকৰ বাবে লৈ আহিছোঁ কেইটামান জব ৰিলেটেড ভিডিঅ' যিকেইটা আপোনালোকৰ যোগ্যতা ভিত্তিক এপ্লাই কৰিব পাৰিব আৰু নিশ্চয় ছাকচেছ হ'ব। আৰু ভিডিঅ'টো যদি চাই ভাল পায় তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নেপাহৰিব। ধন্যবাদ। এতিয়া আগবাঢ়ো ভিডিঅ'ৰ মাজলৈ। 1 নম্বৰতে হ'ল DME আছাম। আপোনাৰ ইয়াত আছে 609টা পদ মুকলি হৈছে অসম চৰকাৰৰ চাকৰি। গ্ৰেড 3 টেকনিকেলৰ DME আছাম ৰিক্ৰুইটমেণ্ট 2020। 1 নম্বৰতে আছে ষ্টাফ নাৰ্ছ। আপোনাৰ 484 আছে পোষ্ট ষ্টাফ নাৰ্ছৰ নম্বৰ 1। আৰু 2 নম্বৰতে আছে ICU টেকনিচিয়ান। তাত আছে 125টা পোষ্ট। আপোনালোকৰ পে স্কেল 14,000 to 60,500। ইয়াৰ এজ লিমিট হ'ল 38 years এজ লিমিট, আৰু অনলাইন মোডত ইয়াক এপ্লাই কৰিব পাৰিব। 2 নম্বৰতে হ'ল আমাৰ DME আছামৰে একেটা বিভাগৰে। ইয়াত ওলাইছে 201টা ষ্টাফ নাৰ্ছৰ পোষ্টৰ এডমিট কাৰ্ড মুকলি হৈ গৈছে। যিখিনি আগতে কৰিছিলে এইখিনি বৰ্তমান আপোনালোকে এডমিট কাৰ্ডসমূহ মুকলি কৰিব পাৰিব। 201টা পোষ্ট আছিলে। ইয়াৰ টাইপ অফ এক্সাম এনেকুৱা ধৰণৰ হ'ব: স্কিল টেষ্ট আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। ডেট অফ টেষ্ট 14 জুলাই 2020। আপোনালোকে এডমিটসমূহ ডাউনলোড কৰি ল'ব যিসকলে এপ্লাই কৰিছিলে DME আছাম ষ্টাফ নাৰ্ছ পোষ্টৰ কাৰণে। 2020 এডমিট ইতিমধ্যে আহি গৈছে। আপোনালোকে অনলাইন যোগেদি ৱেবছাইটত যাব DME আছামৰ। তাত গৈ ৱেবছাইট অ'পেন কৰি তাত অনলাইনতে ডাউনলোড কৰিব পাৰিব। আৰু অনলাইনৰ ডাউনলোড কৰোঁতে সদায় কালাৰ জেৰক্স ডাউনলোড কৰিলে বেছি ভাল হয়। হাৰ্ড পেপাৰ যিখিনি ভাল কোৱালিটিত তাত আপোনালোকে এডমিটসমূহ ডাউনলোড কৰি লৈ ল'ব। এতিয়া আমি আগবাঢ়োঁ 3 নম্বৰ পষ্টটোলৈ। সেইটো আমাৰ PNRD অসম চৰকাৰৰ 546টা পোষ্ট 566টা পোষ্ট ওলাইছে। লাষ্ট ডেট ইয়াৰ আছে 24/7/2020। 1 নম্বৰটো হৈছে ইয়াৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ চিভিল 222টা। ইয়াৰ এজ লিমিট হৈছে 38 বছৰ আৰু 5 বছৰ ST/STৰ কাৰণে ৰিলেক্সেশ্যন আছে 3 বছৰ আছে আপোনাৰ OBC আৰু MOBC কেণ্ডিডেটৰ বাবে। আৰু যিসকল পাৰ্চন ডিজিবিলিটি PWD তেওঁলোকৰ 10 বছৰ ৰিলেক্সেশ্যন আছে। আৰু পে স্কেল আপোনাৰ এনেকুৱা ধুনীয়া দৰমহা 30,000ৰ পৰা 1,10,000লৈকে আপোনালোকৰ পে স্কেল আছে। বি লাগিব আপোনাৰ চিভিল ইঞ্জিনিয়াৰিঙৰ হ'ব লাগিব প্ৰাৰ্থী যোগ্যতা ভিত্তিক, আৰু ইংলিছৰ হ'ব লাগিব, নলেজ থাকিব লাগিব ইংলিছৰ। আৰু তাৰ জুনিয়ৰ ইঞ্জিনিয়াৰিং আছে 344টা পোষ্ট 344। একেই এজ লিমিট আপোনাৰ 38 বছৰ 5 বছৰ SC/STৰ কাৰণে ৰিলেক্সেশ্যন আছে, আৰু 3 বছৰ OBC MOBCৰ বাবে। আৰু ইয়াৰ কেণ্ডিডেট অসমৰ হ'ব লাগিব। আধাৰ ক্ৰাইটেৰিয়াত দিছে দ্য কেণ্ডিডেট মাষ্ট বি এ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম, মানে অসমত হ'ব লাগিব বাধ্যতামূলক, আৰু PRC থাকিব লাগিব। তেনেকুৱা ধৰণৰ। এইটো আপোনাৰ মন কৰিবলগীয়া যে এইটো বস্তুত আপোনাৰ এপ্লিকেশ্যন ফিজ লাগিব আপোনাৰ 250 টকা জেনেৰেলৰ কাৰণে, আৰু SC/ST MOBC OBCৰ 150 টকা লাগিব। আৰু যিসকল BPL কেণ্ডিডেট আছে তেওঁলোকৰ ফিজ নীল লিখিছে, আৰু তেওঁলোকে যদি BPL হয় তেওঁলোকে ফটো কপি দিব লাগিব অনলাইনৰ সময়ত, তেতিয়া আপোনালোকৰ ফিজটো নালাগে।
আৰু দেখিছে PW কেণ্ডিডেটৰ তেওঁলোকো নালাগে PW কেণ্ডিডেটসকলৰ ফিছৰ প্ৰয়োজন নাই, খালি তেওঁলোকক ফটোকপি দিব লাগিব আৰু চাই ল'ব সবিশেষ ডিটেইলছ। তাৰ ন'টিফিকেশ্যনত গৈ আপোনালোকে ডিটেইলছটো চেক কৰি ল'ব। ভাল পোষ্ট, পে স্কেল ধুনীয়া আছে আৰু এইটো হাউ টু এপ্লাই এপ্লিকেশ্যন ডাউনলোড, এইটো এপ্লিকেশ্যন ফৰ্ম হ'ব। ফৰ্মৰ যোগেদি আপোনালোকৰ ডেপুটি ছেক্ৰেটাৰী APSC জৱাহৰলাল 24/7 লাষ্ট ডেট জৱাহৰ নগৰ খানাপাৰা গুৱাহাটী 781022 পষ্ট কৰিব লাগিব বাই পোষ্ট 24/7/2020 আগত। অফলাইন হয় জবটো, অফলাইন 24 আগষ্ট নহয়, ভুল হৈছে, 24 জুলাই আগত পঠাব লাগিব। আৰু আমি আগবাঢ়িছোঁ এতিয়া 4 নম্বৰ জবটোৰ বিষয়ে। DHH4 4 নম্বৰ জবটো আমাৰ অসম চৰকাৰ স্বাস্থ্য বিভাগৰ চাকৰি, ডক্তৰ, নাৰ্ছ আৰু ক্লিনাৰ। সেইটো আপোনালোকে মন কৰিবলগীয়া বিষয় এনেকুৱা ধৰণৰ যে এইটোত আপোনাৰ ৰিটুন এক্সাম নহয়, অকল সাক্ষাৎকাৰ হ'ব। সাক্ষাৎকাৰ হ'লে হ'ব, যোৰহাটতে হ'ব আমাৰ। ডক্তৰ, নাৰ্ছ আৰু ক্লিনাৰ ভেকেঞ্চি, লাষ্ট ডেট হ'ব 10 জুলাই 2020, 10/7/2020। 1 নম্বৰ আছে ইয়াৰ পোষ্ট মেডিকেল অফিচাৰ। এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, বহুত হায়াৰ হয়, MBBS ডিগ্ৰী লাগিব, ৰিকগনাইজ মেডিকেল কলেজ আৰু ইউনিভাৰ্চিটি লাগিব, MBBS হ'ব লাগিব তেওঁলোক যোগ্যতা ভিত্তিত। এই পোষ্টৰ কাৰণে মেডিকেল অফিচাৰ হ'ব। লাষ্ট ডেট 10/7/20, পে স্কেল 50,000 পাৰ মান্থ, আপ টু 60 ইয়াৰ্ছলৈকে চাকৰি কৰিব পাৰিব। ষ্টাফ নাৰ্ছ, এইটো আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন BSc নাৰ্ছিং লাগিব, GNM কোৰ্চ হ'ব লাগিব, এনি নাৰ্ছিং স্কুল ইনষ্টিটিউশ্যন ৰিকগনাইজ বাই ইণ্ডিয়া মেডিকেল কাউন্সিল, ৰেজিষ্টাৰ্ড উইথ আছাম মিডৱাইফছ এণ্ড হেল্থ ভিজন কাউন্সিল, পে স্কেল 18,000 পাৰ মান্থ, 43 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। আৰু 3 নম্বৰ ক্লিনাৰ, এডুকেশ্যন কোৱালিফিকেশ্যন ক্লাছ 8 পাছ আৰু ৱৰ্ক এক্সপিৰিয়েঞ্চ লাগিব। কেণ্ডিডেট হু হেভ ৱৰ্ক ইন চিমিলাৰ হস্পিটেল কণ্ডিশ্যনছ, প্ৰয়োজন নহয়, যদি থাকে ভাল হ'ব ৱৰ্ক এক্সপিৰিয়েঞ্চ। আৰু সেইটো আপোনাৰ ডাইৰেক্ট সাক্ষাৎকাৰ হ'ব। আপোনালোকৰ ৰিজিউম, ইমেইল ID যিটো ইয়াত দেখা পাইছে, ইমেইল IDত ভৰাই দিলে আপোনালোকৰ ইমেইল IDত হৈ যাব। ইমেইল ID আপোনালোকৰ ৰিজিউম চেণ্ড কৰিব পাৰিব, নাইবা আপোনালোকে ডাইৰেক্ট গৈ যোৰহাটত বায়'ডাটা জমা দিব পাৰিব, তেতিয়াও হ'ব। আৰু মনত কৰিব যে এইটো পোষ্টত কোনো ধৰণৰ লিখিত পৰীক্ষাৰ দৰকাৰ নাই, কেৱল সাক্ষাৎকাৰ হ'ব, ইণ্টাৰভিউ হ'ব। শ্বৰ্টলিষ্টৰ যিখিনি কেণ্ডিডেট হ'ব তেওঁলোকে চাকৰি পাব। আৰু অন্তিমটো পোষ্ট হৈছে, আমি আগবাঢ়িছোঁ 5 নম্বৰ আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি। আপোনালোকৰ এইটো পোষ্ট আছে মাত্ৰ 8টা, ছেকেণ্ড গ্ৰেডৰ পোষ্ট হয়, 8টা পোষ্ট মাত্ৰ। মিনিমাম এইটো আপোনাৰ ৱাৰ্কিং ডেট আছিলে 7 তাৰিখেই পাৰ হৈ গৈছে ইতিমধ্যে, যদিও এইটো ইণ্টাৰভিউ নহ'লে পষ্টপণ্ডেড কৰা হৈছে। পোষ্ট 8টা আছে, 45 বছৰ মেক্সিমাম আৰু মিনিমাম 21 বছৰ হ'ব লাগিব। দৰমহা 25,000। পোষ্ট গ্ৰেজুৱেট ইন এগ্ৰিকালচাৰ ছায়েন্সৰ ষ্টুডেণ্ট হ'ব লাগিব। এক্সপিৰিয়েঞ্চ কম্পিউটাৰ নলেজ থাকিব লাগিব, ডাটা এনালাইচিছ ৰিপৰ্টৰ। 2 নম্বৰতে লোকেল লেংগুৱেজ জানিব লাগিব প্ৰাৰ্থীজনে, আৰু নলেজ অফ লোকেল ৰুৰেল ফাৰ্মিং চিটুৱেশ্যন, আৰু যিখিনি লোকেল খেতি, ধান খেতি ধৰক বা যেনেকুৱা ধৰণৰ লোকেল খেতি, তেওঁলোকৰ তাত দক্ষতা থাকিব লাগিব। আৰু কেনেকৈ এপ্লাই কৰিব,
Interested candidate may appear submit application with biodata. Biodata সৈতে উপস্থিত হ'ব লাগিব copies of certificate and produce original for verification. যিখিনি অৰিজিনেল ডকুমেণ্টছ আৰু বায়'ডাটা লৈ যাব ইণ্টাৰভিউ তাত গৈ ইণ্টাৰভিউ দিব পাৰিব আৰু যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগিলে আৰু আগলৈও জব পাব বিচাৰে তেনেকুৱা ধৰণৰ ছাবস্ক্ৰাইব কৰিব